সদায়নো ব্ৰেকফাষ্টত কি খাম ৰাতিপুৱা সেইটোৱে চিন্তা হয়। আজি সেইকাৰণে কি কৰিলোঁ, ব্ৰেড চুপকে খালোঁ। আলু এটা বইল কৰিলোঁ, তাতে পিঁয়াজ জলকীয়া এনেকৈ কাটি পিটিকিলোঁ, পিটিকি ব্ৰেডৰ ভিতৰত ভৰাই ৰিফাইনত ফ্ৰাই কৰি সেয়াই খালোঁ। খাবলৈ অৱশ্যে ভালেই হৈছিলে কিন্তু দেই। এয়া অকণমান ডেক'ৰেশ্যন কৰি দিলোঁ। দুপৰীয়া সাজৰ কাৰণে দেউতাই আজি বেঙেনা পুৰিলে আৰু লগতে মায়ে পিঁয়াজ পাত দি পেলাই ডিমৰ অমলেট বনালে। খাবলৈ কিন্তু খুব ধুনীয়া লাগে। মোৰ পিঁয়াজ পাত দি পেলাই পিঁয়াজ পাত সৰহকৈ দি ডিমৰ অমলেট বনালে খুব ভাল লাগে খাই। ৰাতি বনালোঁ মই আজি এখন মিক্স ভেজ। মোৰ বস্তু বনালে তেল অলপ সৰহ হয়েই। প্ৰথমতে তেলতে পিঁয়াজ জলকীয়া পাঁচফোৰণ অলপ দি ভাজি তাৰপিছত তাতে ভাজিখিনি দি দিলোঁ, মানে যিখিনি চব্জি কাটি লৈছিলোঁ। অলপ সময় ভজাৰ পিছত তাতে হালধি জিৰা ধনিয়া ৰেড চিলি পাউডাৰ অকণ মেগী মছলা নিমখ এই সকলোবোৰ দি পেলাই অলপ সময় ভাজিলোঁ। ভাজাৰ পিছত এয়া হৈ গ'ল ৰেডি। কিন্তু ডেক'ৰেশ্যন নকৰিলোঁ আৰু আজিলৈ বাই।